Hello YouTube family, welcome back to my channel Afzal Vlogs. तो आज इंडिपेंडेंस डे माने 75তম স্বাধীনতা দিব তো আজি বলো অলপমান আমাৰ মৰিগাঁৱত মানে আগতে মানে কোভিড নাথকা অৱস্থাত মানে বহুত ধুনিয়া হৈছিল প্ৰেচেড হৈছিল আৰু ক্লাছ সৰু বহুত স্কুলৰ ল'ৰা ছোৱালী আনি পেলে মানে কিবা কিবি কৰাইছিল কিন্তু এতিয়া এবাৰটো এনেকুৱা নহব সাগে সো এতিয়া ঘৰৰ পৰা ওলাই যাওঁ তো যাই পেলে দেখো আপোনালোকক লগৰ এজন আহা কথা সি মানে অলপমান মোক দেৰি কৰি আছে তাক আজি মানে বজাই দিম আৰু তো আইলক্ষী তো বেয়া নাপাব অলপমান ধেমালি কৰিলো এইটো তো সি মানে মোক বহুত সময় ৰখাই যায় ন খং উঠি আছে তাৰ ওপৰত তো এতিয়া বলক আমাৰ লগত চাই থাকক বাকিখিনি তো গাইস মানে এতে ৰখি আছো আপোনাৰ মোৰ লগ এটা আহা কথা মানে মোৰ বন্ধুৱে আৰু মানে তাৰ লগত বলে একপাক ঘূৰি আহো বলে আজি ইন্ডিপেন্ডেন্স ডে স্পেশাল সো মানে সি আহি পাইছে মোক ইমান সময় ৰখালে তাক কেটামান মানে এনেকৈ গালি দিম আজি মানে তো ইয়ে দেশদ্ৰোহীটো সিয়ে তো আজি ইন্ডিপেন্ডেন্স ডে তো কেইটা বজাত হৈ গৈছে আপা ধুইবলে ওলাবা লাগিব না তো এজন দেশৰ নাগৰিক আজি 15 আগষ্ট তো এই 12টা বজাত ওলাইছে তো 12টা বজাত কোন বহি আছে তোৰ কাৰণে না মানে এনএস লৈ পেলে মানে তো লেভেল দিবা আহিছ নেকি তই না লেভেলৰ কথা হানা দা তো ৰাতিবা ওলাং দে হ'ব কিবা এটা খাই পেলে ওলাবা ৰাতাটো ভাল হয় বহুটো ভাল হয় যেটো লোক বহুটো ভাল হ'ব তো এটা কি ইনকাম কৰিবা গৈ আছে নেকি তাৰ যোৱা নাই ৰাতিবা ওলাই যাম যদি ভাত পানী খাই পেলে ওলাই যাম মানে যে মোক এই 1-1.5 ঘণ্টা আগতে মই তো ফোন মাৰিলো মই ঘৰৰ পৰা ওলাই আহি পেলে ইয়াত যে বহি আছো মই মানুহ নহয় নেকি তাপতি তো ডাঙৰ চিফটা খালে বল সাকাৰ কানি হ'ব যাব তো এতিয়া আমি গাইস গৈ আছো মানে 15 আগষ্টৰ মানে যেটো আমাৰ ইয়াত টাউন ফিল্ডত হয় তো সেইখিনি দেখুৱাবলৈ এতিয়া মানে ওলাম ইয়াৰ পৰা তো বলক ভিডিওটো আমি আৰম্ভ কৰো প্যাৰি তেৰি সুরত প্যার है बसरा प्यारी मां तुझे सलाम मां तुझे सलाम अम्मा तुझे सलाम वंदे मातरम वंदे मातरम আমি আহি পাই গলো আমাৰ টাউন ফিল্ড মৰিগাঁও টাউন ফিল্ড হয় এখন মোৰ বেক সাইডে আছে মানে আহোতে অলপ দেৰি হৈ গল গমে পাইলে মোৰ লগৰজনৰ কাৰণে অলপ লেট হৈ গল নহলে গুটেখিনি দেখুৱাও পাইলো হয় তেও আপোনাৰ কোভিড পৰ্তুগালৰ কাৰণে মানে এবাৰ অলপমান কম হেৰি কৰিছে কিন্তু তেও মানে আপোনাৰ আমাৰ 26 জানুৱাৰী আৰু 15 আগষ্ট ইয়াতে পালন কৰা হয় তো এতিয়া অলপমান দেখুৱাওতে আৰু মানুহ গুচি গল কিনো কৰিম আৰু উপায়টো নাই সো আহিলে যদি তো দেখুৱাই আৰু আমাৰ মৰিগাঁৱৰ যেটো মানে টাউন ফিল্ড বুলি কয় তো এই টাউন ফিল্ডখনক দেখুৱা আৰু বলক আমি ভিডিওটো বলক তো মই বেক কেমেৰা দি দেখুৱাই আছো বাৰু আপোনালোকক আমাৰ টাউন ফিল্ডৰ 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন তো এতিয়া মানুহটো নাইকিয়া হৈছে বস্তু বাহিনী নি আছে তো এইখনে আমাৰ পতাকা উত্তোলন কৰিছিল তো এইখনে আমাৰ ফিল্ড টাউন ফিল্ড তো ইয়াত মানুহ ভৰি থাকে একচুৱেলি কিন্তু এবাৰ মোৰ লেট হৈ গ'ল আহোঁতে তো এইটো কাৰণে মানুহ নাইকিয়া হৈ গ'ল তো ইয়াতে প্ৰেড চেড কৰে এই ফিল্ডখনৰ মাজত তো ভাল লাগে আগতে সৰুতেতো সৰুৰ পৰা ইয়াতে অহা যোৱা কৰোঁ কিন্তু এইবাৰ লেট হৈ গ'ল আৰু তো ইয়াতে এয়া পাব্লিকৰ ঠাই এইবোৰ মানে বনাইছিল মানুহ আহিছিল নোহোৱা নহয় কিন্তু চ' আৰু লেট হৈ গ'ল তো ইয়াত আমাৰ যদি কোনোবা আহে তো এইখিনিতে আমাৰ বহিবলৈ স্থান দিয়া হয় মুখ্য অতিথিসকলক বেয়া নাপাব মানে আমাৰ মানে কি কৰে কি নকৰে সেইখিনি দেখুৱাব নোৱাৰিলোঁ তো এনে আহিছিলোঁ মানে বেয়া লাগি আছে আৰু কি ক'ম আৰু আপোনালোকক যিখিনি দেখুৱাম বুলি ভাবিলোঁ দেখুৱাব নোৱাৰিলে মানে মনটো বেয়া লাগি থাকে তো এতিয়া ভিডিওটো এইখিনিতে আছিল এতিয়া আৰু কি বুলি ক'ম আৰু ভালে থাকক সুখে থাকক তাৰে কামনা কৰিলোঁ